জনতাৰ আদালতত তোৰ মৃত্যু কাহানী বয় হৈ গৈছে আৰু মই এটাই তাৰিখ আৰু সেইটো তাৰিখতেই অপৰাধ বাঢ়িব লাগে, সন্ত্ৰাস হ'ব লাগে। গুড মৰ্ণিং। হিংসা বাঢ়ি সকলো শেষ হ'ব লাগে। নায়ক, থানাত এইবোৰ কি চলিছে? মানে এইজনে সেইজন সেই নিকৃষ্ট হত্যাকাৰী নাবাচিব। নিজে আহি পিঞ্জৰাত সোমালি যেতিয়া, এতিয়া চাই থাক মই কি কৰি আছো। মাৰি পেলালো কাৰণ মই অসুৰ মহিষাসুৰ